হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আমাৰ ভালেই বাৰু। আজি আমি এঠাইলৈ যাওঁ বুলি ওলালোঁ আৰু ক'ত গৈ আছোঁ, কিয় গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। আৰু গৈ থকাৰ মাজতে অলপ আলোচনা কৰি ল'লোঁ, কৰি পুনৰ আকৌ গ'লোঁ আৰু গৈ আমি জেগাটো পায়ে গ'লোগৈ। আপোনালোকে চিনি পাইছে চাগে নিশ্চয়। যোনে যোনে গৈছে এবাৰ কমেণ্ট কৰি দিব ক'ত কি হয় জেগাটো। আৰু এয়া গৈ পেলাই অলপ গা ধুলোঁ, যিহেতু ইমান গৰম পৰিছে আৰু সেইকাৰণে অলপ ঠাণ্ডা জেগালৈ যাওঁ বুলি গ'লোঁ আৰু বাটত কিবাকিবি ঢেৰ বস্তু লৈ লৈছিলোঁ। আপোনালোকো পাৰিলে আহিব। আৰু যোনে যোনে সাঁতুৰিব নাজানে তেখেতসকলক কৈছোঁ বেছি ভিতৰলৈ যাবলৈ বেয়া, যিহেতু বহুত দ। আমি সেইকাৰণে বাহিৰতে অলপ ফূৰ্তি কৰিলোঁ সকলোৱে মিলি। আমি মেইন জেগাটো নাপালোঁগৈ, যিহেতু পানী ঢেৰ আছিলে, সেইকাৰণে সাঁতুৰিব নাজানো আৰু ভয়ো লাগে। সেইকাৰণে আমি বাহিৰতে ধুলোঁ চবেই, তাতে এনজয় কৰিলোঁ। আৰু যোনে যোনে অহা নাই জেগাটোলৈ আহিব, ভাল লাগিব সকলোৰে। আৰু এনেকুৱা দিনত বিশেষকৈ ভাল লাগে। আৰু আজিলৈ বাই বাই।